মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিট যোগেদি সমগ্ৰ ভাৰতবৰ্ষত যিখিনি তথ্য উদঙাই দিলে সঁচাকৈ আমি লজ্জাবোধ কৰিছোঁ। মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ বৰ্ডি ৰাষ্ট্ৰ পাকিস্তানৰ লগত যিটো সম্পৰ্ক ইতিমধ্যে তেওঁ কৈ আছিলে, কিন্তু আজি যি তথ্য সহকাৰে গোটেইখিনি যিখিনি উন্মোচন কৰিলে ভাৰতবাসী ৰাইজে গম পাইছে যে তেখেতৰ বৰ্ডি ৰাষ্ট্ৰ পাকিস্তানৰ লগত যিখিনি সম্পৰ্ক এটা দীঘলীয়া সময় ভাৰতৰ বিৰুদ্ধে যি ধৰণে যি কাম কাজ চলি আছিলে আমি আচৰিত হৈছোঁ যে তেখেতৰ পত্নী এলিজাবেথ কৰ্ণমান তেখেতে আলী তৌকীৰ লগত সম্পৰ্ক ৰাখি তেখেতৰ যিটো NGO আছিলে পাকিস্তানত লিড পাকিস্তান কৰ্মসূত্ৰে তাত থাকি তাৰ পৰা আকৌ ভাৰতবৰ্ষতো লিড ইণ্ডিয়াত কাম কৰি পেলাই পাকিস্তানৰ পৰা দৰমহা লৈ ভাৰত বিৰখি এই এক যি ইয়াত তেওঁ সম্পৰ্ক কৰিছিলে এইটো আমাৰ কাৰণে লজ্জাজনক। আমি অতিশয় আমি এইটো কথাটো প্ৰতিবাদ কৰিছোঁ। লগতে আমি গৃহমন্ত্ৰী ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে ইয়াত আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু এইগৰাকী যিগৰাকী কংগ্ৰেছ দলৰ সাংসদ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তেওঁৰ যিখিনি মুখাপিনা চৰিত্ৰ অসমৰ বিৰুদ্ধে ভাৰতৰ বিৰুদ্ধে ইতিমধ্যে উদঙাই পৰিছে। আমি তেখেতক আমি হুঁচিয়াৰ কৰি দিছোঁ যে এই ধৰণৰ কাম কাজ নকৰিব আৰু কংগ্ৰেছ দলৰ যিখিনি ধৰণৰ নীতি আমি দেখা পাইছে প্ৰতিটো মুহূৰ্তত একেই নীতি তেওঁলোকে সেইধৰণে পাকিস্তানী সমৰ্থন বাংলাদেশ সমৰ্থন আৰু কিছু এই ধৰণৰ যিখিনি লোক যিখিনি ভাৰতবৰ্ষৰ বিৰুদ্ধে সদায় তেওঁলোকে বিৰোধ কৰিছে তেওঁলোকৰ সমৰ্থন লৈ পেলাই কংগ্ৰেছ দলে কাম কৰি গৈছে। গতিকে আগন্তুক দিনত আমি তীব্ৰ প্ৰতিবাদ কৰি ৰাখিম। আজি নগাঁও নেহেৰুবালিত ইতিমধ্যে নগাঁও জিলাৰ যি বিজেপি লগতে কলিয়াবৰ জিলা বিজেপিৰ সহযোগত এক বৃহৎ প্ৰতিবাদী সমাজ আজি উলিয়াইছে আৰু আমি হুঁচিয়াৰ কৰি দিছোঁ আগন্তুক সময়ত এই ধৰণৰ যাতে কোনো কাম নকৰে আৰু যদি কৰিব তেতিয়া তাৰ আমি উচিত পত্ৰ দিব আমি সাজু হৈ আছোঁ। অখিল গগৈ হৈছে কংগ্ৰেছ দলৰ লগত মিত্ৰটো আৰু তেওঁলোকৰ সম্পৰ্ক ককাই ভাই নিচিনাই তেওঁৰ কথা আমি গুৰুত্ব নিদিওঁ, কিন্তু ইতিমধ্যে যিটো সম্পৰ্ক ইতিমধ্যে ওলাই পৰিছে অসমৰ ৰাইজে ভাৰত ৰাইজে গম পাইছে যে এইটো একদম পুৰা চাফ হৈ গৈছে যে যিটো সম্পৰ্কৰ আগন্তুক দিনত এই বিষয়ে আৰু তদন্ত হ'ব আৰু আমি বিচাৰিছোঁ যে উচিত তদন্ত হৈ এইগৰাকী সাংসদে তেওঁ শাস্তি পাব লাগে। পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ। আজি গৌৰৱ গগৈ এই ৰাষ্ট্ৰ বিৰোধী যি নীতি আমি গৰিহণা দিছোঁ, আমি লজ্জিত হৈছোঁ আৰু সেই তেখেতক নিপাত যাবৰ কাৰণে আমি আজি এই সমাদৰৰ জৰিয়তে আমি তেখেতৰ নিপাত যোৱাৰ কামনা কৰিছোঁ। ৰাষ্ট্ৰ বিৰোধী গৌৰৱ গগৈ নিপাত যাওক। আমি নগাঁওবাসী ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়ালৈ তিনিটা প্ৰশ্ন। আপুনি 10 দিন পাকিস্তানত কি কৰিছিলে? আপোনাৰ পত্নীয়ে ভাৰতবৰ্ষৰ ইণ্টাৰনেল ৰিপৰ্ট পাকিস্তান গভৰ্ণমেণ্টক কি ভিত্তিত দিছিলে? তৃতীয় প্ৰশ্নটো হ'ল মোৰ কংগ্ৰেছী বন্ধুসকললৈ যে আপোনালোকে আমি অসমীয়া পিতৃপ্ৰধান জাতি আমাৰ অসমত অসমীয়ালৈ যদি কোনোবা বেলেগ জাতিৰ মানুহ বিয়া হৈ আহে উপাধি অসমীয়া লিখিব লাগে, ল'ৰা ছোৱালীৰ ধৰ্ম অসমীয়া হিন্দু হ'ব লাগে। তে আপোনাৰ ল'ৰা ছোৱালী যদি আপুনি খ্ৰীষ্টান কৰি ৰাখিছে, আপোনাৰ পত্নীক হিন্দু কৰিব নোৱাৰিলে আপুনি কেনেকৈ অসমৰ এটা ডাঙৰ কংগ্ৰেছ পাৰ্টিক আপুনি নেতৃত্ব দিছে? আপুনি কংগ্ৰেছৰ নামত মই কংগ্ৰেছীসকলক দুখ লাগিছে। কংগ্ৰেছীসকলক আপোনালোকৰ নেতাজনে নিজৰ ঘৈণীয়েকক নিজৰ জাতিটোলৈ আনিব নোৱাৰিলে, ল'ৰা ছোৱালীয়ে নিজৰ জাতিটোলৈ আনিব নোৱাৰিলে আপুনি অসমক কি সুৰক্ষা দিব? আপুনি অসমক কি সুৰক্ষা দিব? আৰু আপুনি পাকিস্তানৰ কাৰণে যিখিনি কাম কৰিছে মই আপোনালোকক অসম ভাৰতখনক আপোনালোকে দ্বিখণ্ডিত কৰিবৰ কাৰণে কৰিছে। গৌৰৱ গগৈ ধিক্কাৰ দিছোঁ। কংগ্ৰেছীসকলৰ পুতৌ জন্মিছে মোৰ। আপোনালোকে গৌৰৱ গগৈক অতি শীঘ্ৰে কংগ্ৰেছ পাৰ্টিৰ পৰা আঁতৰাব লাগে, নহ'লে অসমীয়া হিচাপে আপোনালোকে গৌৰৱ কৰিব নালাগে। আজি প্ৰমাণিত হৈছে আমি সভাপতিটো
বিচাৰ লাগে আমাৰতো জানাৰ অধিকাৰ আছে গৌৰৱ গগৈ 10 দিন পাকিস্তানত কি কৰিছিলে তেওঁ পাকিস্তানত কি কৰিছিলে তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা কিয় পইচা লৈছে অসম ভাৰতৰ ইনফৰমেশ্যন লিক কৰিছে